Hello guys, Jorna Bijay itu channel sab takamam pumruk sudung Silong uluk buang homosti sok MLA Sokrodoi Gogoi Dangoria bu Silong uluk ke dolu soba giye orang ke ali makarone bu uduroni aku ikol giye orang ke kapa iye jid nulum apram langkanya ngo biasa nulu iskibo mapa endo pakatelo bila guys supa ngulo gitulah gedobong kata se baibu ngulo apa ngagel gedong orang ke podong si ngodong kata orang ke baigam besere ke nesalam apa idong podong la apeng sati gal gitu ke supa guys ngulo merang ko mola pagi dong lo meeting moe song momai song kin mang kinto lo moe emna ludung be ola pagi dong rak kata se ududoni rok laganga ko paga mangam bom nena gedung ko alita langolo rak sekata merang kum kerasa barem sing matung alu guti moja pa alu guti lel matung az komun kane ya bapa ke supangolo arangolo pa gra poye ke samara hukum sangolo apeng gena ke sete tulo bana tanie gemara ngul fas gigodabong ngulgar gepodung kagata sebagai MLA de gepudak bom na goglang ngolo ada pa motor di lupa gesado supangolo lupa gesai bana rak langkanya pedam kadel dolang rak finally guys pa MLA de gepulang ngolo supa ududoni do aramboniam idobong rak tatpola hokom nyeji ইয়াত উপস্থিত ৰাইজীয় বিধায়ক লগতে তেওঁলোকে সহযোগ কৰা সন্মানীয় ব্যক্তিসকল প্ৰথমতে আপোনালোকে সকলোকে সুপ্ৰভাত জনাইছোঁ আমাৰ সৌভাগ্য এই ৰাতিপুৱাই আমি মাননীয় বিধায়ক মহোদয়ৰ হাতেৰে আজি আমি তিনিটা অনুষ্ঠান এই মুহূৰ্ততে পানী বাতিনেৰে উদ্বোধন কৰিবলৈ লৈছোঁ প্ৰথমতে বাঁহবাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা চৰাইবাহীলৈকে এটা স্কিম দ্বিতীয়তে মাজগাঁও অইল ঘাটৰ পৰা ৰাইডিঙৰ তিনিলৈকে অন্য এটা স্কিম আৰু ৩ নম্বৰটো হ'ল কি পানীগাঁও মিৰিগাঁও মথাউৰি এই যিটো বেয়া ৰাস্তা এই ৰাস্তাটো ঢিলালীকৰণৰ কাৰণে আমাৰ চৰকাৰে এই বছৰত যথেষ্ট ৰাইজক সহায় হোৱাকৈ টকা পইচা আগবঢ়াইছে গতিকে এই মুহূৰ্তত আমাৰ মাজত উপস্থিত তিনিজনকে আমি সুপ্ৰভাত জনাই তেওঁলোকক এখন ফুলাম গামোচা আমি আদৰণি জনাব লৈছোঁ প্ৰথমতে আমাৰ সকলো সন্মানীয় বিধায়ক মহোদয় আমাৰ মাজত উপস্থিত আছে তেখেতক এখন ফুলাম গামোচা আদৰণি জনাইছে ইয়াৰ পাছতে ৰাজ্য ছাৰ আমাৰ গোহাঁই ছাৰ আছে আমাৰ মাজত তেখেতলোকে এখন ফুলাম গামোচা আমি আদৰণি জনাইছোঁ আমাৰ মাজত আছে আমাৰ সঞ্জীৱন গগৈ ডাঙৰীয়া তেখেতলোকে এখন ফুলাম গামোচা আদৰণি জনাইছোঁ এতিয়া আমি এই তিনিটা অনুষ্ঠান এই পুৱাবেলাতে আমি উদ্বোধন কৰিবলৈ মাননীয় বিধায়ক মহোদয় guys supak sarbu narikol cham tupori abo supak narikol dam tupor tobo rakka supak guys supak pitaram jogdubong sarbu আজি ওপৰত উপস্থিত সন্মানীয় আমাৰ পানীগাঁওবাসী ৰাইজ পানীমিৰিগাঁওবাসী ৰাইজ মই সকলোলৈকে পুৱাৰ সুপ্ৰভাত জ্ঞাপন কৰিছোঁ মই প্ৰথমতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ গড় কাপ্তানি বিভাগৰ মন্ত্ৰী হয় তেখেতক ধন্যবাদ জনাইছোঁ যে আমাৰ গ্ৰাম্য অঞ্চলত বাস কৰা ৰাইজৰ সকলোখিনি ৰাস্তা আমি একেবাৰতে পকা কৰি দিয়াটো সম্ভৱ নহয় আৰু বিশেষকৈ মথাউৰিবিলাক পকা কৰাটো আমাৰ কাৰণে সম্ভৱ নহয় কাৰণ মথাউৰি কেতিয়াবা ওখকৈ আকৌ নিৰ্মাণ কৰিব লগা হয় কেতিয়াবা মথাউৰি ক'ৰবাত ভাঙি যায় কিবা হয় তাক আকৌ ৰিপেয়াৰ কৰিব লগা হয় সেইকাৰণে মথাউৰিত পকা ৰাস্তা যেতিয়া বনাই দিয়া যাব গাড়ী বেছিকৈ চলিব আৰু গাড়ী বেছিকৈ যেতিয়া চলিব মথাউৰিটো ডেমেজ হৈ যায় সেইকাৰণে মথাউৰিবিলাকত সাধাৰণতে পকা কৰা নাযায় যদি এৰি দিয়া অংশ হয় তেতিয়াহ'লে পকা কৰাৰ ব্যৱস্থা থাকে কিন্তু এইটো যিহেতুকে আমাৰ মূল মথাউৰি এইটো এৰি দিয়াৰ কোনো প্ৰশ্নই নাহে কাৰণ এইটো এৰি দিলে আমাৰ গোটেই লৰুৱা মৌজাই শেষ হৈ যাব সেইকাৰণে তাৰ পাছতো কিন্তু আমাৰ মানুহবিলাক ভালকৈ যাতে ওলোৱা সোমোৱা কৰিব পাৰে ঘৰৰ পৰা জোতা চেণ্ডেলযোৰ পিন্ধি যাতে যাব পাৰে ঘৰলৈকে যাতে গাড়ীখন যাব পাৰে তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বিশেষ সহযোগিতা আগবঢ়াই আমাৰ গ্ৰাম্য অঞ্চলত বাস কৰা ৰাইজৰ বাবে এনেধৰণে ৰাস্তা পদূলি কিছু শিলনীকৰণৰ বাবে ব্যৱস্থা কৰিলোঁ আমি আমাৰ এই যিটো আমাৰ পানীমিচিং গাঁৱৰ 1 কিলোমিটাৰ আমি এতিয়া বহুতে হয়তো ক'ব যে ইয়াৰ পৰা এডোখৰ কিয় নকৰে ইয়াৰ পৰা এইখিনি
বনাবলৈ আছে যিহেতুকে এইখিনিলৈকে বনালে এইডোখৰ বনোৱা হোৱা নাই গতিকে বনাবৰ কাৰণে অলৰেডি চেংচনত আছে গতিকে কাইলৈ আমি যদি এতিয়া বৰ্তমান হিল দি দিওঁ আকৌ মাটিয়েদি পুতি দিবগৈ সেইকাৰণে কি হ'ব আমাৰ পইচাটো এনেই গুচি যাব হিলখিনি তলত সোমাই যাব সেইকাৰণে আমাক ডিপাৰ্টমেণ্টে ক'লে যে আপোনালোকে সেইডোখৰত হিল দিব নোৱাৰিব যিডোখৰ আমি আগতে বনালোঁ সেইডোখৰতহে আপোনালোকে হিল দিব পাৰিব তো ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টটো বেলেগ আমাৰ ৰাস্তা পদূলি বনোৱা ডিপাৰ্টমেণ্টটো বেলেগ গতিকে তেখেতলোক আমাৰ এখেত বিষয়া আমাৰ PWD বিভাগৰ দুজন আহিছে তেখেতলোকে কথা বতৰাখিনি পাতাৰ অন্তত সিদ্ধান্ত হ'ল যে য'ত পূৰ্বতে মথৰিখণ্ড বনালে তাতেই শিলনীকৰণ হ'ব আৰু ইডোখৰ নহ'ব এইডোখৰ আমি যেতিয়া পকা তেওঁলোকে যেতিয়া মাটি ওখ কৰি বনাই মেলি আমাক হাতত তুলি দিব তেতিয়া আমি আকৌ শিলনীকৰণ কৰি দিম যাতে জাজিমুখৰ ৰাইজেও ভালকৈ খোজকাঢ়ি যাব পাৰে তো আজিৰ দিনটোত আমি নৱবৰ্ষৰ আজি এসপ্তাহ দিন পাৰ হৈছে এই নতুন বছৰতে আপোনালোকলৈ এই কামখিনি কৰিবলৈ পাই আমি খুব আনন্দিত হৈছোঁ লগতে 2 নম্বৰত আছে আমাৰ মাজগাঁও অইল খাটৰ পৰা ৰাইডঙীয়া তিনিআলিলৈকে পথটো আমাৰ এইবাৰ ভালকৈ শিলনীকৰণ হ'ব আৰু এই শিলনীকৰণটো আমাৰ পঞ্চায়তৰ পৰা শিল আনি ছটিওৱাৰ নিচিনা নহয় ইয়াতে খুব ভালকৈ হ'ব একেবাৰে ৰুলাৰ হ'ব ৰুলাৰ চলি একদম সমান কৰি দিব খুব ধুনীয়াকৈ পকা জাষ্ট পকা হ'বলৈ বাকী থাকিব তেনেকুৱা ধৰণৰ এটা পৰিৱেশ হ'ব তাৰ পাছতে বাঁহবাৰী প্ৰাথমিক বিদ্যালয় আমাৰ মাখন ফুকনহঁতৰ গাঁও তাতো ৰাস্তাটো অলপ বেয়া হৈ আছিলে সেইখিনিকো আমি ৰাইজৰ সুবিধা কৰি দিবৰ কাৰণে এনেধৰণে কামখিনি কৰা হৈছে গতিকে মই ভাবোঁ যে চৰকাৰখনক আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব সন্মুখত পঞ্চায়ত নিৰ্বাচন আছে এই পঞ্চায়ত নিৰ্বাচনতো সকলোৱে লগ লাগি পানীগাঁও জাজিমুখ সকলো মানুহে লগ লাগি বিজেপি দলটোক শক্তিশালী কৰক সকলোৱে আগবঢ়াই লৈ যাওক কাৰণ এই দলটো শাসনত থকালৈকে আপোনালোকৰ কোনো সমস্যা নাই আমি বিনামূলীয়া চাউলৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈকে মহিলা সমৃদ্ধি আঁচনি যিখন আমাৰ লাখপতি বাইদেউৰ পইচা আহিব আমাৰ যুৱকসকলৰ বাবে আমি PM মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি ইতিমধ্যে আবেদন কৰিছে গতিকে এই গোটেই কামবিলাক আঁচনিবিলাক আপোনালোকৰ হাতত তুলি দি থাকিবলৈ হ'লে আমাক অসমত এখন শক্তিশালী চৰকাৰ লাগিব আৰু সেইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে ভালকৈ কাম কৰি আছে আমি দেখিব পাই আছোঁ আৰু কলাখোৱাবাসীটো নতুনকৈ একো উন্নয়নৰ ৰাস্তা দেখুৱাবই নালাগে আপোনালোকক একেবাৰে জ্বলন্ত প্ৰমাণ আপোনালোকৰ চেঁচাৰ পৰা ইটাগুলিলৈকে যিটো ৰাস্তা তাতে নিৰ্মাণ হৈ আছে 2 লেন কৰি এটা ৰাস্তা নিৰ্মাণ হৈ আছে আকৌ সিফালে দিহিঙৰ ওপৰত এখন দলং এইবিলাক ভাবিব নোৱাৰা কথা কংগ্ৰেছে কাহানিও কৰিব নোৱাৰা কাম বিজেপি চৰকাৰে আজি কৰি দেখুৱাইছে কিন্তু তাৰ পাছত নিৰ্বাচনৰ সময়ত ওৰটোৰ মানুহটো ভোট বিচাৰি আহি যায় কোনোবা তিনিচুকীয়াৰ পৰা আহে কোনোবা ডিব্ৰুগড়ৰ পৰা আহে কিন্তু চবেই ক'ব লাগে যে আমাৰ মৰাণ সমষ্টিৰ উন্নয়ন আমি আপোনালোকে আমাক দায়িত্ব দিছে সেই দায়িত্ব অনুসৰি আমি কাম কৰি গৈ আছোঁ চৰকাৰখনক সেইকাৰণে সমৰ্থন কৰি আগবঢ়াই লৈ যাওক মই তাকেই কামনা কৰিছোঁ দীঘলীয়া নকৰোঁ আজি আমাৰ বহুত অনুষ্ঠান আছে গতিকে সন্মুখত নিৰ্বাচন থকাৰ কাৰণে পৰহিলৈ হয়তো নিৰ্বাচন ঘোষণা হৈ যাব তো নিৰ্বাচন ঘোষণা হ'লে আমি এনেধৰণে আধাহিলা কৰিব নোৱাৰিম গতিকে কামবোৰ পেণ্ডিং কৰি থাকিব সেইকাৰণে আমি আৰম্ভ কৰি দিছোঁ যাতে আমাৰ কাম কৰা ঠিকাদাৰসকলে যাতে কামখিনি হ'ব আৰম্ভ কৰিব পাৰে এইখিনিকে জনাই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ নমস্কাৰ guys supaya meeting ada kabong ada ke apa pag pangalan sih ko bona ada ke sar bulu sing gaya ko bong bulu karo okolai jaga kola hamni po uduroni ipan amdung amdak ada ke bulu supaya ola pa gayam na so sing bojek mane tayar po duto ma bona lomdung amna bulu lomna gedung ko bong kata sar buso gedung ko garisa ada ke bulu sing apa mane ke pangalan sih ko bona sang ulo kanyai bulu sing gil gitu ngai roka guys supang ulo ulu kai pana marang kolo pa gedung apung ulo buari ke jon man ko mane gukum sigal gedung pana roka kato roka guys ngok video dong kapo kato nulo komendo jonai bilang ka bye bye